নমস্কাৰ কূটনীতি ৰাজনীতি বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ডিপ্ল'মেচি শব্দটোৰ অৰ্থ বেলেগ হ'লেও আজিৰ এই আলোচনাত যিটো অৰ্থত ডিপ্ল'মেচি শব্দটো ব্যৱহাৰ কৰা হৈছে তাৰ অৰ্থ হৈছে কাকো অসন্তুষ্ট নকৰাকৈ কথা কোৱা বা কাম কৰাৰ কাৰ্য বা কৌশল মিলিজুলি কাম কৰি থাকিব পৰাটো আদৰণীয় কিন্তু সকলো ক্ষেত্ৰতে সকলোৰে লগতে সকলো সময়তে সকলো বিষয়তে একমত হৈ উঠিবাঢ়ি যাব পৰাটো নিশ্চিতভাৱে সন্দেহৰ ভাল নাপাওঁ বা মোক কোনেও ভাল নাপায় নিশ্চিতভাৱে বেয়া কথা কাৰণ এই গোটেই পৃথিৱীখনত মই একমাত্ৰ সেই ভাল ব্যক্তিজন কেতিয়াও নহয় বৰঞ্চ ভালদৰে চালে বুজি পাম মই এটা প্ৰকাণ্ড নিসিজা আলু এটা অসন্তোষীয়া জীৱ মোৰ বাবে প্ৰয়োজন মই নিজকে শুধৰোঁ আপোনাক সকলোৱে ভাল পায় অলপ ভালদৰে ভাবকচোন আপুনি আচলতে সেইবিধ আলু যিবিধ আলু বেছি সিজি গোটেই আঞ্জাখনেই নষ্ট কৰি পেলায় আপোনাৰ ব্যক্তিত্ব একো নাই কোনোবাই সূৰ্য পূবত ওলাই বুলি কওক পশ্চিমত ওলাই বুলি কওক বা য'তে ওলাওক বুলি নকওক সুৰতে সুৰ মিলাই আপুনি সকলো ক্ষেত্ৰতে সহমত পোষণ কৰিব কাৰণ আপুনি কাৰো লগতে বেয়া হ'ব নিবিচাৰে আপোনাৰ দৰকাৰ নাই সকলোৱে ভাল পোৱা ক্ষেত্ৰটোত কৈছোঁ কেৱল কোনেও বেয়া নোপোৱাৰ স্বাৰ্থতেই সেল্ফ কণ্ট্ৰাডিক্টৰী কথাবোৰতো সহমত পোষণ কৰি মত প্ৰকাশ কৰা কথাটোৱে আমাৰ দায়িত্বজ্ঞানহীন বা মেৰুদণ্ডহীন অৱস্থাটো প্ৰকট কৰি তোলে অপকৰ্ম এটা নজৰত অহাৰ পিছতো বিৰোধ নকৰি মনে মনে থকা বিষয়টোৱে আমাৰ ছুপাৰ ডিপ্ল'মেটিক তথা সুবিধাবাদী চৰিত্ৰটো উদঙাই দিয়ে ডিপ্ল'মেটিক হোৱাটো বেয়া কথা নহয় কিন্তু কিমানলৈকে তাৰ কোনো নিৰ্দিষ্ট হিচাপ আপুনি সকলোৰে লগত ডিপ্ল'মেটিক কিন্তু নিজৰ পৰিয়ালটোৰ ভিতৰতো নাই লাভ নাই আপোনাৰ ছোৱালীজনীয়ে চুটি স্কাৰ্টটো পিন্ধিছে তাইক দস্তুৰমত বহুত মৰম লাগিছে কিন্তু কিমান চুটি পিন্ধিলে অশোভনীয় হয় বা কিমানতকৈ বেছি চুটি কাপোৰ পিন্ধি পোছাক পিন্ধি ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো ভাল কথা নহয় সেই কথাটো বেলেগে নহয় পিতৃ মাতৃ বা অভিভাৱক হিচাপে আপুনিয়ে তাইক শিকাব লাগিব আপোনাৰ হাজবেণ্ড বহুত ব্ৰড মাইণ্ডেড বহুত খোলা মেলা অন্তৰৰ বন্ধুৰ ক্ষেত্ৰত পুৰুষ বা নাৰীৰ ক্ষেত্ৰত তেখেতে একো পাৰ্থক্য নাৰাখে কিন্তু নিজৰ ব্যক্তিগত সহায়কাৰীগৰাকী বা বন্ধু পত্নীগৰাকীৰ ক্ষেত্ৰত কিমানখিনিলৈকে হলি গলি সমাজখনৰ চকুত বেয়া নহয় বা সমাজখনৰ কথা বাদ দিছোঁ কিমানখিনিলৈকে হলি গলি আপুনি সহ্য কৰিব পাৰে বা কিমানখিনিলৈকে আত্মীয়তাই আপোনাক সহজ কৰি নুতুলে তাৰ লক্ষ্মণ ৰেখাডালৰ কথা আপুনিয়ে উনুকিয়াব লাগে আপুনি যিমানেই ভাল কাম নকৰক আপোনাক বেয়া পোৱা মানুহ আপোনাৰ শত্ৰু ওলাবই যিমান সৎ মনোভাৱেৰে যিমান নিস্বাৰ্থভাৱেৰে আপুনি সেৱা আগবঢ়োৱাৰ যত্ন নকৰক আপোনাৰ অভিপ্ৰায়ক সন্দেহৰ চকুৰে চোৱা মানুহো ওলাবই চিৰিয়াছ কাম নকৰক আপোনাৰ কৰ্মক ঠাট্টা মস্কৰা কৰি পদে পদে অপমানিত কৰিবলৈ বিচৰা মানুহো একেবাৰে উভতি আত্মসন্তুষ্টি লাভ কৰা ভাল কাম এটা কৰিবলৈ যাওঁতে বেলেগৰ কথা বিশেষ ভাবি লাভ নাই কিছুমান কথা কিছুমান মন্তব্য আমি আওকাণ কৰিবলৈও শিকিব সকলো কথাৰে প্ৰত্যুত্তৰ দিয়াৰো প্ৰয়োজন নাই সকলো কথা হৃদয়ত লগোৱাৰো দৰকাৰ ধৰি লওক আপোনাৰ প্ৰচণ্ড কাহ এনে কাহ যে কাহটো মাৰাৰ সময়ত আপোনাৰ এনে লাগে যে আপোনাৰ হৃদপিণ্ড হাওঁফাওঁ আদিবোৰ আপোনাৰ প্ৰচণ্ড শব্দ কৰি আপোনাৰ যেন বুকু ফাটি ওলাই আহিছে আপুনি প্ৰচণ্ড কষ্ট পাইছে কিন্তু বন্ধু আপোনাক মই ডাঠি কওঁ এইখন পৃথিৱীতে আপুনি এনে জীৱও পাব যিয়ে এনে এটা সময়তো আপোনাক হিংসা কৰিব এই বুলি যে যোৱা বছৰ আগৰ বছৰত তেখেতৰো কাহ হৈছিলে কিন্তু ইমান ডাঙৰ কাহ তেখেতে আজিলৈকে মাৰি নাপালে আশা কৰোঁ বুজাব পাৰিছোঁ ধন্যবাদ